যদি আপুনি নিজকে এজন সফল ব্যক্তি ৰূপে চাব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো ভালদৰে চাওক। এই ভিডিঅ'টোত আপোনাক দুটা কাম কৰিবলৈ ক'ম। যদি এই দুটা কাম আপুনি সদায় কৰে তেনেহ'লে আপোনাৰ জীৱনত এটা বহুত ডাঙৰ পৰিৱৰ্তন আহিব আৰু অতি সহজে আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। আৰু সেই দুটা কাম হ'ল যে নিজকে সদায় দুটা প্ৰশ্ন কৰিব লাগিব। সদায় ৰাতি শোৱাৰ আগে আগে নিজকে এই দুটা প্ৰশ্ন কৰিব। প্ৰথম প্ৰশ্নটো হ'ল যে আজিৰ দিনটোত মই এনেকুৱা কি কাম কৰিছোঁ যোনটো কাম কৰিব নালাগিছিল। আৰু দ্বিতীয় প্ৰশ্নটো হ'ল যে আজি মই এনেকুৱা কি কাম কৰিছোঁ যাক লৈ মই গৌৰৱ কৰিব পাৰোঁ। যেতিয়া আপুনি সদায় নিজকে এই দুটা প্ৰশ্ন কৰি যাব তেতিয়া আপুনি গম পাব যে মই কোনটো কাম ভাল কৰিছোঁ আৰু কোনটো বেয়া, কোনটো কাম মোৰ বাবে দৰকাৰ, কোনটো কাম কৰিলে মোৰ উপকাৰ হ'ব। আৰু যেতিয়া আপুনি গম পাব কোনটো ভাল কাম কোনটো বেয়া তেতিয়া আপুনি সদায় ভাল কামটোও কৰিব, যোনটো কামে আপোনাক এজন সফল ব্যক্তি হোৱাত সহায় কৰিব। আশা কৰিছোঁ যে আপুনি এই ভিডিঅ'টোৰ পৰা কিবা এটা শিকিব পাৰিছে। আৰু আপোনাক এটা অনুৰোধ জনাইছোঁ, ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম এটা নতুন ভিডিঅ'ত।